নমস্কাৰ বন্ধুসকল, মই সুমিত কুমাৰ চক্ৰৱৰ্তী SK টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল চাই আপুনি এই ভিডিঅ'ত ক্লিক কৰা মানেই আপুনি এটা ভাল ৰিডাৰ হ'ব বিচাৰিছে আৰু আপোনাক মই হতাশ হ'বলৈ নিদিওঁ। আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ লগত এনে 8টা কৌশল শ্বেয়াৰ কৰিম বা আলোচনা কৰিম যাৰ দ্বাৰা খুব কম সময়ৰ ভিতৰতে আপুনি এজন ভাল ৰিডাৰ হ'ব পাৰিব। তেনেহ'লে আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোকে এই ভিডিঅ'ৰ শেষলৈকে দেখাৰ আমন্ত্ৰণ জনাই মই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, প্ৰথম কৌশল বা টিপ হৈছে আপুনি আপোনাৰ পঢ়াৰ অভ্যাস যেতিয়া কৰিবলৈ আৰম্ভ কৰিব তেতিয়া কিতাপ পঢ়াৰ এটা ফিক্স টাইম আপুনি বাছি লওক। এটা প্ৰশ্ন হৈছে কোনটো টাইম সকলোতকৈ ভাল হ'ব, ঠিক আছে? তো তেনেকুৱা দুটা টাইম পঢ়াৰ অভ্যাস গঢ়িবলৈ সকলোতকৈ ভাল দুটা টাইম হৈছে ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত। এই দুটা টাইমত আপুনি যদি পঢ়াৰ অভ্যাস কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে আপুনি অতি সোনকালে ইয়াৰ ফল পাব। 2 নম্বৰ পইণ্টটো হৈছে আপুনি উইদাউট এনি ব্ৰেক আপুনি বিশ্ৰাম ল'ব নোৱাৰে। এই যিটো অভ্যাস বা টাইমিংটো আপুনি ছেট কৰি লোৱাৰ পিছত একেৰাহে 21 ডেজ 21 দিনলৈকে আপুনি একেৰাহে একে টাইমত আপুনি যিখিনি পঢ়িব পাৰে সেইখিনি এদিনো ব্ৰেক নোলোৱাকৈ আপুনি এইটো কণ্টিনিউ কৰিব লাগিব। তেতিয়াহ'লে আপোনাৰ অভ্যাসটো গঢ়ি উঠিব। এইটো চাইণ্টিফিকেলি প্ৰুফ যে যিকোনো এটা অভ্যাস গঢ়িবলৈ বা আমাৰ ব্ৰেইনত নিউৰন পাথ এটা গঢ়িবলৈ 21 ডেজ লাগে। গতিকে পঢ়াৰ ক্ষেত্ৰতো এইটো সলনি নহয়। এইটো আপোনালোকে 21 ডেজলৈকে যিটো ফিক্স টাইম আপুনি কৰি লৈছে সেয়া মেইনটেইন কৰি একদিনো ব্ৰেক নলগাকৈ আপুনি পঢ়ক আৰু সঁচাকৈ আপোনাৰ পঢ়াৰ অভ্যাস গঢ়ি উঠিব। বন্ধুসকল, 3 নম্বৰ পইণ্টটো হৈছে আপুনি যিটো কিতাপ পঢ়িব বিচাৰিছে সেইটো এনেকুৱা এটা জেগাত ৰাখক য'ত আপোনাৰ চকু বাৰে বাৰে যায়। এনেকুৱা কৰিলে কি হ'ব পাৰে? এনেকুৱা কৰিলে আপোনাৰ যিটো অৱচেতন মন বা ছাবকনচিয়াছ মাইণ্ড আছে সি আপোনাক ভিতৰে ভিতৰে আপোনাক ফ'ৰ্চ কৰিব কিতাপটো পঢ়িবলৈ আৰু আপুনি কিতাপটো পঢ়িবলৈ আৰম্ভ কৰি দিব আপোনাৰ অজান্তে। বন্ধুসকল, 4 নম্বৰ পইণ্টটো খুবেই গুৰুত্বপূৰ্ণ। এইটো হৈছে ৰাইট ছিলেকশ্যন অফ বুক। আপুনি পঢ়াৰ অভ্যাস যেতিয়া কৰিব তেতিয়া কেনেধৰণৰ কিতাপ আপুনি বাছি ল'ব, ঠিক আছে? এই কিতাপ বাছি লোৱাৰ প্ৰথম অৱস্থাত কিতাপ বাছি লোৱাৰ কাৰণে মই আপোনাক 4টা টিপ দিছোঁ। এই 4টা টিপ কিন্তু আপুনি মনত ৰাখিবই লাগিব। প্ৰথমটো হৈছে আপোনাৰ এৰিয়া অফ ইণ্টাৰেষ্ট। আপুনি আপোনাৰ ইণ্টাৰেষ্ট কোন ফিল্ডত আপোনাৰ ইণ্টাৰেষ্ট আছে সেই ফিল্ডৰ ভাল এটা কিতাপ আপুনি তুলি ল'ব পাৰে। তেতিয়াহ'লে আপুনি এই কিতাপ পঢ়াৰ যিটো ইচ্ছা বা আগ্ৰহ এইটো সদায় থাকিব। 2 নম্বৰ হৈছে আপোনাৰ লাইফৰ প্ৰেজেণ্ট ছিটুৱেশ্যন কি বা আপুনি এতিয়া লাইফত কেনেধৰণৰ প্ৰব্লেম ফেচ কৰি আছে তাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কেনেধৰণৰ কিতাপ তুলি ল'ব। ছাপ'জ আপুনি ফাইনেন্সিয়েল প্ৰব্লেমত আছে, আপুনি পইচা ছেভ কৰিব পৰা নাই বা পইচা ভালদৰে জমাব পৰা নাই বা পইচাৰ আপুনি নাটনি হৈ আছে, বিভিন্ন ধৰণৰ ইনকাম চ'ৰ্চ আপুনি বিচাৰি উলিয়াব পৰা নাই, তেতিয়াহ'লে ফাইনেন্সিয়েলৰ কিতাপ য'ত আপোনাক বেলেগ বেলেগ তেনেকুৱা ডিপাৰ্টমেণ্ট আছে ফাইনেন্সত, ছেল্ফ ফাইনেন্স বা পাৰ্চনেল ফাইনেন্সৰ কিতাপ আপুনি পঢ়িব পাৰে। 3 নম্বৰ পইণ্টটো হৈছে যে আপুনি সদায় যেতিয়া প্ৰথমতে কিতাপ পঢ়া ষ্টাৰ্ট কৰিব, প্ৰথম যেতিয়া অভ্যাসটো আপুনি গঢ়িবলৈ চেষ্টা কৰিব তেতিয়া সদায় বেষ্ট চেলিং বুক আপুনি হাতত তুলি ল'ব বা বেষ্ট চেলিং অথৰে লিখা বেলেগ বুকো হ'ব পাৰে, তেনেকুৱা কিতাপ আপুনি বাছি ল'ব, ঠিক আছে? যিকোনো ফিল্ডত আপুনি যি ফিল্ডত বিচাৰিছে সেই ফিল্ডতে বেষ্ট চেলিং হ'ব লাগিব। এতিয়া বেষ্ট চেলিং হ'লে সেইটো বহুতে পঢ়িছে, তাৰ ফিডবেক ভাল, তাৰ লেংগুৱেজ ইজি, গতিকে আপোনাৰো সেই কিতাপটো পঢ়িবলৈ সহজ হ'ব। 4 নম্বৰ পইণ্টটো হৈছে যে সদায় যেতিয়া প্ৰথমেতো আপুনি যেতিয়া কিতাপ পঢ়িব তেতিয়া সদায় সৰু ভলিউমৰ কিতাপ লওক যিটো আপুনি সোনকালে শেষ কৰিব পাৰে, বা এনেকুৱা এটা কিতাপ লওক যিটো ভলিউম এভাৰেজ থাকে কিন্তু চেপ্টাৰবিলাক সৰু সৰু থাকে, 2 বা 3 পেজত এটাকৈ চেপ্টাৰ শেষ হয়। তেনেকুৱা এখন কিতাপ আছে যেনেকুৱা ৰবীন শৰ্মাৰ, এইটো আছে হু উইল ক্ৰাই ৱেন ইউ ডাই। সৰু কিতাপ, এভাৰেজ ভলিউম আৰু ইয়াৰ যিবিলাক চেপ্টাৰ আছে 1, 1.5, 2, 3 পেজৰ ভিতৰত প্ৰত্যেকটো চেপ্টাৰ শেষ। যেতিয়া আপুনি এটা চেপ্টাৰ শেষ কৰিব তেনেকুৱা সৰু কিতাপৰ তেতিয়া আপুনি নেক্সট চেপ্টাৰত যোৱাৰ যিটো আগ্ৰহ এইটো বাঢ়ি যাব। লেন্দি কিতাপ, ডাঙৰ কিতাপ হ'লে আপুনি অলপ কেইদিনমান পঢ়ি সেইটো এৰি দিয়াৰ সম্ভাৱনা বাঢ়ি যায়। তেনেহ'লে সদায় সৰু ভলিউমৰ কিতাপ আৰু
এভাৰেজ ভলিউম যদি কিতাপ লৈছে আপুনি তেতিয়া কি কৰিব আপুনি কি কৰিব সৰু চেপ্টাৰ থকা যে কিছুমান কিতাপ আছে এনেকুৱা কিতাপ যিবিলাকত চেপ্টাৰবিলাক সৰু সৰু যাতে ইনে গো আপুনি অলপ সময়ৰ ভিতৰতে এটাকে চেপ্টাৰ শেষ কৰিব পাৰে নেক্সট যেটো পইণ্ট আছে যে কিতাপ সিলেকশন কৰা যেটো নেক্সট পইণ্ট আছে হেয়া হল যে আপুনি এনেকুৱা ধৰণৰ কিতাপ বাছি ল'ব লাগিব যেটো কিবা শিক্ষাও দিয়ে লগতে ষ্টৰী নিচিনাকৈ আছে গল্পৰ নিচিনাকৈ আছে যেনেকুৱা মই এক্সাম্পল দিওঁ ৰবিন শৰ্মা জীৱনৰ ওপৰত লিখা কিতাপ কেনেকৈ আমি আমাৰ জীৱনটো ভাল কৰিব পাৰোঁ কেনেকৈ ভাল অভ্যাস কৰিব পাৰোঁ ঠিক আছে বা নিজৰ জীৱনৰ যেটো এইম কি হ'ব লাগে বা কেনেকৈ আমি বিচাৰি উলিয়াম এই কিতাপটোত আছে এইটো বেষ্ট সেলিং কিতাপ ৰবিন শৰ্মাৰ দ্য মংক হু সোল্ড হিজ ফেৰাৰী এইটোত আপোনাক সেইবিলাক জ্ঞান দিয়াৰ লগে লগে সেইটো ষ্টৰী টাইপত আছে যিখিনি আপুনি পঢ়ি ভাল পাব ঠিক আছে তেনেকুৱা কিতাপ আপুনি ল'ব পাৰে এতিয়া 5 নম্বৰ পইণ্টটো আমি আহিম সাপোজ আপুনি এটা কিতাপ মনে মনে ভাবি লৈছে যেটো বেষ্ট সেলিং হয় বা যিখিনি ক্ৰাইটেৰিয়া আছে কিতাপ সিলেকশনৰ সেইখিনি আপুনি মনে মনে এটা কিতাপ ভাবি লৈছে যে এইটো আপুনি পঢ়িব তাৰ আগত কি কৰিব বা সেই কিতাপটোৰ প্ৰতি ইণ্টাৰেষ্ট আপুনি কেনেকৈ জগাব যেতিয়া এটা কাম ভিতৰত ইণ্টাৰেষ্ট লৈ আমি কৰিম তেতিয়া সেই কামটো ভালদৰে কৰা হয় ঠিক আছে ঠিক একেদৰে পঢ়াৰ প্ৰতি যেটো কিতাপ আমি হাতত তুলি ল'ম সেই কিতাপৰ প্ৰতি আমাৰ ইণ্টাৰেষ্ট এটা জাগিব লাগিব তো সেই ইণ্টাৰেষ্ট জগাবলৈ আপুনি কৰিব পাৰে সেই কিতাপৰ ৰিভিউ চাওক সেই কিতাপৰ ইউটিউবত সামাৰি চাওক তেতিয়ালে কি হ'ব সেই কিতাপটোৰ প্ৰতি আপোনাৰ কি হ'ব এটা আগ্ৰহ জন্মিব আৰু তেতিয়া আপুনি সেই কিতাপটো খুব মনোযোগেৰে পঢ়ি শেষ কৰিব পাৰিব 6 নম্বৰ পইণ্টটো হৈছে আপুনি কেতিয়াও মোবাইল ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ পিছত বা ইণ্টাৰনেট সাৰ্ফিং কৰাৰ পিছত যেনেকৈ আপুনি হয়তো অলপ সময় ফেসবুক দেখিলে অলপ সময় ইউটিউব দেখিলে ইনষ্টাগ্ৰাম দেখিলে টুইটাৰত আছে অলপমান সময় এইখিনি কাম কৰাৰ পিছত যিখিনি আমি সদায় সবে কৰোঁ এইখিনি কৰি উঠাৰ পিছত কিতাপ নপঢ়িব এইখিনি কৰাৰ আগতে আপুনি কিতাপখিনি পঢ়ি লওক যিখিনিয়ে পঢ়ে আপুনি কিতাপখিনি পঢ়ি লওক কি হয় আমি যেতিয়া ইণ্টাৰনেট সাৰ্ফিং কৰোঁ বা ফেসবুক যেনেকৈ আমি ইণ্টাৰনেট সাৰ্ফিং কৰোঁ তেতিয়া কৰিলে কি হয় আমাৰ ব্ৰেইনটো কি হয় স্কেটাৰ্ড হৈ যায় আমি বিভিন্ন ফালে চিন্তা কৰিবলৈ যাওঁ তেতিয়া সেই সময়ত যদি আমি কিতাপ এটা লওঁ তেতিয়াহ'লে কিতাপত আমাৰ মনোযোগ দিয়াৰ যেটো চান্সেছ এইটো একাগ্ৰতা যেটো এইটো কম হৈ যাব গতিকে আমি আগত কি পঢ়িম কিতাপ পঢ়িম তাৰপিছত আমি ইণ্টাৰনেট সাৰ্ফিং কৰিম বা ফেসবুক টুইটাৰ হোৱাটছআপত যিখিনি আমি আছে ছ'চিয়েল মিডিয়া আমি সেইখিনি কৰিম 7 নম্বৰ পইণ্টটো হৈছে আপুনি নিজকে কেতিয়াও প্ৰেছাৰাইজ নকৰিব বাধ্য নকৰিব কিতাপ পঢ়িবলৈ যেতিয়া আপুনি কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছে কিয়নো এইটো কাম আপুনি কৰা নাই আপোনাৰ ব্ৰেইনে ক'ব যে এইটো কাম কৰিব নেলাগে বুলি নতুন কাম গতিকে আপুনি কেতিয়াও নিজকে বাধ্য নকৰাব যে মই 7 দিনৰ ভিতৰত এটা কিতাপ শেষ কৰিব লাগিব বা মই ডেইলি 1 ঘণ্টাকৈ কিতাপ পঢ়িব লাগিব নহয় যেতিয়া আপুনি ষ্টাৰ্ট কৰিব তেতিয়া সৰু সৰু গোল সেট কৰি লওক সেইটো ইমান সৰু হ'ব পাৰে যে আপুনি ভাবিছে যে মই 5 মিনিট পঢ়িম যদি 5 মিনিট পঢ়িছে তেনেহ'লে ডেইলি 5 মিনিট পঢ়ক লাহে লাহে টাইম বাঢ়ি যাব বা আপুনি আৰু সৰু গোল ল'ব পাৰে যে মই 3 পেজ পঢ়িম আপুনি 3 পেজে পঢ়ক কিন্তু ৰেগুলাৰ পঢ়ক লাহে লাহে পাৰি যাব কেতিয়াও নিজকে প্ৰেছাৰাইজ নকৰিব যে মই এইখন কিতাপ কিনিছোঁ মই আনিছোঁ মই পঢ়িব লাগে মোৰ অভ্যাস কৰিব লাগে নিজকে প্ৰেছাৰাইজ নকৰিব তেতিয়া কি হ'ব অলপ কেইদিনমান থাকিব বস্তুটো যে 1 ঘণ্টাকৈ পঢ়িলে কিন্তু সেইটো বেছি দিন নাথাকে গতিকে লাহে 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 বস্তুখিনি অভ্যাসখিনি লাহে লাহে কৰক আপুনি সৰু সৰু টাৰ্গেট সেট কৰি লওক বন্ধুসকল ভিডিঅ'ত আমি শেষলৈকে পাইছোঁ ইমান সময় যিখিনি আমি কৌশল শিকিলোঁ সেই আমি সকলোবিলাক এপ্লাই কৰিম কৰাৰ পিছত আমি অলপমান পঢ়াৰ প্ৰতি আগ্ৰহী হ'ম তাৰপিছত এইটো জীৱনত এটা অংগ কৰি লোৱাৰ কাৰণে যেটো টিপ আছে বা যেটো কৌশল আছে সেয়া এই লাষ্ট পইণ্টত আছে এটা কি কৰিম আমি যেতিয়া এটা কিতাপ তুলি লৈছোঁ বা আধা পঢ়িছোঁ তেতিয়া আমি বহুত বস্তু কিতাপৰ পৰা আমি পাম বহুত টিচিংছ আছে বা বহুত তাত ট্ৰিক আছে এই ট্ৰিকবিলাক কৌশলবিলাক আমি কি কৰিম আমাৰ নিজৰ লাইফত এপ্লাই কৰিম এপ্লাই কৰাৰ পিছত আমি ৱেইট কৰিম সেই কৌশলবিলাকে আমাক কেনেদৰে আমাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছে বা আমাৰ জীৱনটোক কেনেদৰে এটা নতুন বাট মুকলি কৰি দিছে বা আমি কেনেদৰে নিজৰ ব্যক্তিত্ব আমি শুধৰিব পাৰিছোঁ আমি ৱেইট কৰিম আমি চাম আমি লক্ষ্য কৰিব বিচাৰিম যে আমি এপ্লাই কৰিম আমি ৰেজাল্ট কাৰণে ৱেইট কৰিম আমি ৰেজাল্টখিনি চাম আমি এনালাইজ কৰিম যেতিয়া আমি
এই কামখিনি কৰি লওঁ বা প্ৰেক্টিকেলি যেতিয়া আমাৰ নিজৰ জীৱনত কিতাপৰ কথাখিনি প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিম আৰু ৰিজাল্টখিনি আমি নিজে চাম তেতিয়া কিতাপ পঢ়াৰ যিটো অভ্যাস আপোনালোকৰ জীৱনৰ এটা অংগ হৈ যাব তেতিয়া কোনেও ক'ব নালাগে যে কিতাপটো পঢ়িব লাগে তেতিয়া আপুনি অটোমেটিকলি ভাল ভাল কিতাপ নিজে বিচাৰি উলিয়াই আনিব নিজে আমাজনত অৰ্ডাৰ কৰিব ভাল কিতাপ ক'ত পায় কোনটো ফিল্ডত কোনটো বেষ্ট চেলিং কিতাপ এনেদৰে আপুনি আপোনাৰ ভিতৰৰ পৰা কথাখিনি আহি যাব আৰু কিতাপ পঢ়াৰ অভ্যাসটো আপোনাৰ জীৱনৰ এটা অংগ হৈ যাব ধন্যবাদ বন্ধুসকল ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ বাবে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে তেনেহ'লে আপোনাৰ বন্ধু বান্ধৱীৰ লগত ফেমিলি মেম্বাৰ্ছৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট বক্সত কিছুমান প্ৰশ্নৰ উত্তৰ দিব যে এই ভিডিঅ'টোত আপোনালোকৰ কোনটো পইণ্ট সকলোতকৈ বেছি ভাল লাগিছে এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি কোনটো কিতাপ পঢ়িম বুলি ভাবিছে গতিকে আজিৰ কাৰণে মই সুমিত কুমাৰ চক্ৰৱৰ্তী বিদায় মাগিছোঁ নমস্কাৰ